নমস্কাৰ বন্ধুসকল, কি খবৰ? এইটো মোৰ ছেকেণ্ড ব্লগ হয়। ব্লগ মানে আজি কি কৰিম মই একো নিজে ধৰিব পৰা নাই। মায়ে ক'লে যে বোলে যা দোকানৰ পৰা অলপ বস্তু লৈ আনেগৈ ঘৰৰ কাৰণে, কিবা কিবি বস্তু, দাইল চাউল পিঁয়াজ কিবা কিবি মিঠাতেল চিঠাতেল। সেইকাৰণে ওলাই আহিছোঁ। আৰু এখন যে গাড়ীখন দেখিছে, এখন মই সম্পূৰ্ণ নিজৰ পইচাৰে লৈছোঁ, ইউটিউবৰ পইচাৰে। সম্পূৰ্ণ নহয়, এনেই গৈছোঁ, অলপ মাৰ পৰা মিলাই লৈছোঁ। ইউটিউবৰ পইচা দি কিনিলোঁ, কাৰণ কেলৈ এখন মানে অকণমানি গাড়ী এখন লাগিছিলে মোক, কাৰণ টাউনে চাউনে ভিতৰে চিতৰে যাবলৈ। একচুৱেলি এখন মই ব্লগছ বনাবৰ কাৰণেই লৈছিলোঁ, কিন্তু তোমাৰ কি হ'ল, মই ব্লগছ বনোৱা নাই। এতিয়া পৰা ব্লগছ বনাম বুলি ভাবিছোঁতো, সেইকাৰণে এখন এটা ইউজ এতিয়া হ'ব খুব, কিন্তু কৈ দিছোঁ দেই। আৰু গাড়ীত এটা কাৰণে মোৰ সুবিধা যেন পাইছোঁ মই, কাৰণ কেলৈ মানে ধূলি বালিবোৰ মুখত নালাগে। ধূলি বালিটো বাদেই দিয়া, তাৰপিছত অলপ সুবিধাও হয়, এনেকৈ মই বহি আৰাম মানে কৰিব পাৰোঁ। ক'ৰবাত মই জিৰাব মন গ'লে আৰামত ৰ'ব পাৰোঁ। সেইকাৰণে এখন গাড়ী লৈ লৈছিলোঁ ব্লগিং বনাবৰ কাৰণে, ব্লগ ভিডিঅ' বনাবৰ কাৰণে। আৰু চাওঁচোন কি হয়। আৰু আজি এতিয়া মই যাওঁ পিঁয়াজ চিয়াজ আনোগৈ ঘৰৰ কাৰণে, আলু চালু কিবা কিবি আনোগৈ। তেনেহ'লে ব'লা মোৰ লগত, ব'লা গৈ থাকোঁ। বন্ধুসকল, মই বজাৰ কৰি আহিলোঁ। এবাৰ আমি যাম গাড়ীত তেল ভৰাবলৈ। ব'লা তেনেহ'লে বেছি দেৰি কৰি নাথাকি আমি যাওঁ গাড়ীত তেল ভৰাবলৈ। ঠিক আছে, ব'লা। তেলটো পাবলৈ আছে পামগৈ আৰু ৰ'ব, ৰাস্তা দেখাই তেতিয়া। এনে মানে তেল টেংকিটো ভাল লাগে। তেল ডিপু পালোহি, এতিয়া তেলটো ভৰাই লওঁ ৰ'ব। অট'মেটিকলি হৈ যাব। $510 তেল ভৰালোঁ। এইবাৰ যাম আমি মাংস আনিবলৈ, গাহৰি মাংস। মই মানে গাহৰি মাংস নাখাওঁ, মোৰ মায়ে খায়, মাৰ কাৰণে নিব যাওঁ। বন্ধুসকল, মই ঘৰ পালোহি। এতিয়া আৰু যাম আমি। কি খেলিছোঁ নাই, ঘৰ পালোহি। এতিয়া তাৰপিছত আমি যাম ইয়াৰ পৰা গাহৰি মাংস নিবলৈ যাম, যিটো মই নাখাওঁ, মায়ে খায়। তেনেহ'লে গতিকে দেৰি কৰি নাথাকি ব'লা যাওঁ, কিন্তু বাইকত যাম এইবাৰ, ব'লা। বন্ধুসকল, গাড়ীখন মই ঘৰত থৈ আহিলোঁ। মানে আমাৰ এতিয়া যিটো ৰাস্তাত যাম ন মাংস আনিবলৈ, সেইটো ৰাস্তা আৰু বেয়া মানে বহুত বেয়া, মানে ইমানেই ভয়ংকৰ। মই সেই ৰাস্তাটো কেতিয়াও গাড়ী নিব নোৱাৰোঁ, গাড়ী এনেকৈ জঁপিয়াব মানে যি নেখোৱা। গাড়ীতকৈ মাৰুতি 800খনতকৈ বাইকত ব্লগ বনোৱাৰ মজাই বেলেগ। ভালকৈ মুখত অহা নাই, কাৰণ আপোনাৰ আন্ধাৰ হৈছে। তথাপি চেষ্টা কৰি আছোঁ ব্লগটো ভাল হওক বুলি, কাৰণ মই নাজানো ব্লগটো আজি কেনেকুৱা হ'ব। কাৰণ এতিয়া আমি আৰু ডেঞ্জাৰ ৰাস্তা পাম মাংস আনিবলৈ। 1 কেজি মাংসৰ কাৰণে কিমান দূৰ আহিবলগীয়া হৈছে চাই লওক। গোটেই মাথাউৰি, গৰু ভাল। ঐ ছাগলী, ৰাস্তাত নাথাকিবি দেই। ইয়াতে বিকে নেকি মাংস? বন্ধুসকল, মই মাংস আনিলোগৈ আৰু আপোনাৰ বজাৰো কৰিলোগৈ। এতিয়া বৰ্তমান মই যাওঁ, আপোনাৰ বস্তু এটা অৰ্ডাৰ দিছিলোঁ, PSP এটা গেমিঙৰ, লৈ আহোঁগৈ গৈ মেলি। তাৰপিছত আনি পিনে দেখুৱাই আছোঁ নে কি কোৱা? কিনি লৈ আহিলোঁ তোমাৰ গেমিং কনচোল হয়, ইয়াত গেম খেলিব পাৰে। গম পাইছে আৰু, মই নক'লেও হ'ব চাগৈ এইটো কি কৰিব পাৰে। এইটো সম্পূৰ্ণ ইউটিউবৰ পইচাৰে লোৱা। ইউটিউবৰ সম্পূৰ্ণ পইচাই দিও নহয়, মানে ইউটিউবৰ সৰু এটা অংশ দি লোৱা, এটা অংশই দি।
এইটো মোৰ ভাইটিক দিম, মই ভাইটিয়ে গেম খেলি খুব ভাল পায়, সেইকাৰণে ভাইটিক এইটো গিফ্ট কৰিম মই। সঁচা কথা কওকচোন বাৰু, গেমটো কেনেকুৱা লাগিছে? একদম সঁচা কথা ক'ব দেই, মানে মই আজি যিটো কিনি আনিছোঁ PSP তাৰে আপোনাৰ গেম হয় এইটো, যদি ভাল লাগিছে সঁচা কথা ক'ব, কিন্তু বেয়া লাগিলেও সঁচা কথা ক'ব। মোৰ ভাইটিয়ে কিন্তু বহুত ভাল পাইছে আজি, মানে মোৰ ভাইটি বহুত হেপ্পী তাৰ কাৰণে মই যে এইটো কিনি অনাৰ বাবে, সঁচাকৈ কৈছোঁ। কি ক'ম ভাবিয়ে পোৱা নাইচোন একো। তোমাৰ কি কৈছোঁ শুনা, যদি ব্লগটো তোমালোকৰ অলপ হ'লেও ভাল লাগিলে, অলপ হ'লেও প্লিজ ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু পাৰিলে মোৰ ভিডিঅ'টো বহুত বেছিকৈ শ্বেয়াৰ কৰি দিবা বুলি আশা থাকিল। বছ আজিলৈ মানে বাই।